বন্ধুসকল, আজিৰ ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব, হয়তো অলপ লম্বা হ'ব পাৰে। তে আপোনালোকে ধৈৰ্য সহকাৰে চাব, ভাল লাগিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, যিহেতু এটাকে ভিডিঅ' বনালে খুব কষ্ট হয়। তথাপিও এইটো আৰু বেছি স্পেচিয়েল ভিডিঅ' হয় খেতিয়কসকলৰ বাবে, বা যিসকলে খেতিপথাৰ ভাল পায়, ধাননি ভাল পায়, সেইসকলৰ কাৰণে। আসসালামু আলাইকুম। খুব ভাগৰি গৈছোঁ। তো বন্ধুসকল, কথা হ'ল, আমাৰ আজো ককাসকলেও খেতি কৰিছিল, আমাৰ দেউতাইও খেতি কৰিছিল। আজি প্ৰায় 8-9 বছৰমান হ'ল খেতি বাদ দিয়া। এইবাৰ ভাবিলোঁ যে আমি নিজে 1 বিঘামান খেতি কৰিম। ভোগ ধানৰ বিচন হয়, এইবাৰ আমি ভোগ ধানৰ খেতি কৰিম। এইটো মোৰ পিছত শুনিছিলোঁ দেই, অলপ মনত পৰিছে। এইটো মোৰ পিছত মোৰ ডাঙৰ ভাই, দেখা নাই থাকে নেকি, সেই চাকৰি কৰে। এইবাৰ ছুটীত আহিছে, দেউতাই সিয়াক বহাই ৰখা নাই, দিছে ভালকৈ কামত লগাই। তে বলক, ক'ত কেনেকৈ আমি কঠীয়া ৰুম আপোনালোকক দেখুৱাম। তাততো চৰকাৰী ৰেচন, ইয়াত দেউতাকৰ ৰেচন, খা ভালকৈ। বন্ধুসকল, আমি গৈ থাকোঁতে এজন মানুহক লগ পালোঁ। তেওঁ কচু লতা উঠাই আছে, চাগে সেইবোৰ বিক্ৰী কৰিব। আমি তেওঁৰ পৰা জানিব বিচাৰিম। আচ্ছা খুৰা, এইবোৰ কি কৰিব? কচু লতাবোৰ কি কৰিব? খাব নে বিক্ৰী কৰিব? খাব নেকি? আপোনাৰ ঘৰখন ক'ত? সেই কাজদহাত। আচ্ছা কওকচোন খুৰা, ইয়াৰ খোৱাৰ বিধিটো কেনেকৈ খাব লাগে, কেনেকৈ বনাব লাগে? মানে ভালকৈ চাফ কৰিব লাগে, চাফা কৰিব লাগে। এইটো তাৰো বাকলি আছেতো, এনেকুৱা চিঙিয়া, আৰু এটা এনেকুৱা চিঙিয়া। আচ্ছা, শুকান মাছৰ লগত খাব লাগে। ৰ'দত চাগে অলপ শুকাব লাগিব, নহ'লে গলত ধৰিব নহয়, খোজাব। আৰু ভয় খাই অলপ টেঙা দিবি লাগে, গলত ধৰাৰ কাৰণে যদি ভয় লাগে। লিবু টেঙা হ'লেও হয়, মেষ্টা টেঙা হ'লেও হয়। গুড। বন্ধুসকল, আমি এটা বিধান, সেই খোৱাৰ নিয়মটো জানিব পাৰিলোঁ, কেনেকৈ খাব লাগে। চাগে আমিও চাওঁ, আজি ট্ৰাই কৰিব লাগিব। বজাৰত যদি কিনোতে পায়, চাগে খুৰাও চাগে বিক্ৰী কৰিব। চাওঁ অলপ কিমানকৈ মুঠা বিক্ৰী কৰে। আমিতো বিক্ৰী নকৰোঁ। আচ্ছা আচ্ছা, নিজে খাবলৈ। ঠিক আছে, আমি বজাৰতে চাব লাগিব। সৰু মানুহবিলাক, আচ্ছা আচ্ছা আচ্ছা, সৰু মানুহবিলাক বিক্ৰী কৰে ন? ভাণ্ডাৰ মানুহবিলাক বিক্ৰী কৰে। বন্ধুসকল, ঢেকীয়া শাকটো আৰু বেছি উপকাৰী। বস্তা বেচাব। বন্ধুসকল, এখেতক যে লগ পালোঁ, এখেত আমাৰ ওচৰৰ গাঁও কাজদহা বুলি কয়। কাজদহাৰ মানুহ বড়ো মানুহ। আমি বড়ো আৰু মুছলিম একেলগে মিলাপ্ৰীতিতে থাকোঁ। আজি আমাৰ ইফালে আহিছে কচুৰ লতা উঠাবলৈ। আমিও কেতিয়াবা যাওঁ সিহঁতৰ ফালে, কিবা বস্তুৰ দৰকাৰ হ'লে। আমি অহা যোৱা কৰিয়ে থাকোঁ। আমাৰ বহুত চিনাকি আছে, আমাৰ এইবোৰ বাকী টেনশ্যন নহয়। আগলৈকে দোৱা কৰিব যাতে এনেকৈ মিলাপ্ৰীতি থাকিব পাৰোঁ। ঠিক আছে বন্ধুসকল।